মোৰ পাপাক যেনেকে স্ক্ৰিপ্টেড মাৰ্ডাৰ আছিলে মই কৈছিলো কোনোবা কাবাৰ যদি মনত আছে স্ক্ৰিপ্টেড মাৰ্ডাৰ চলি আছে স্ক্ৰিপ্টেড মাৰ্ডাৰটো এটা বৰ বেলেগ ধৰণৰ বস্তু স্ক্ৰিপ্টেড মাৰ্ডাৰত এভিডেন্স নাথাকে স্ক্ৰিপ্টেড মাৰ্ডাৰত উইটনেছ নাথাকে স্ক্ৰিপ্টেড মাৰ্ডাৰত একো বস্তুৱে নাপায় আমি জেল খাটি অহা মানুহটো আমি জেল খাটো আমি আছামী ঠিক আছে তো জেল খাটা মানুহে এই কথাষাৰ বুজি পাব অসমত যদি কোনোবাই জেল খাটা নাই সিহঁতে বুজি নাপাব যে স্ক্ৰিপ্টেড মাৰ্ডাৰ এটা বেলেগ বস্তু আৰু ন্যায়ালয় এটা এনেকুৱা জেগা যে তাতে এভিডেন্স লাগিব তাতে উইটনেছ লাগিব এভিডেন্স উইটনেছ নাথাকিলে কেছটো খালাচ হ'ব মই হিমন্ত বিশ্ব শৰ্মাক এটা প্ৰশ্ন আপোনালোকৰ যোগেদি সুধিব বিচাৰোঁ যে ভিক্টৰ দাস অসমত যদি থাকিব নালাগে কৈ দিয়ক মই অসম এৰি গুচি যাম কিন্তু এটলিষ্ট অসমখন বৰবাদ নকৰিব ইটছ হাম্বল ৰিকুৱেষ্ট দিয়ে অসমৰ প্ৰতি আপোনাৰো দায়িত্ব আছে অসমক মই ভাল পাওঁ ভাই অসমৰ জাতি মাটি ভেটি মই চবকে ভাল পাওঁ ভাই 1500 টকাত মানুহ বিক্ৰী যোৱাটো মই নিবিচাৰোঁ ভাই এই আঁচনিৰ নামত বিক্ৰী নাযাবি দে প্লিজ ডোন্ট ডু ইট